এই খেলখন আমাৰ আদিবাসী সান্তাল সকলৰ এইটো আগৰ পৰা দেখি আছো এনেকৈ খেলি আহিছে। তো এটা একটা পৰম্পৰাৰ জিনিস। এটা মানে বাহিৰৰ এনেকৈ ধুতি বা কিবা এনেকৈ পৰাজত খেলি আছে। যদি বাহিৰৰ পৰা আনিলে আৰু আকৌ ইয়াৰ আনিলে মানে ইয়াত থাকে আৰু ওলাই দিব লাগে। টিমৰ খেল হৈছে। গ্ৰুপ লিডাৰটো এইটো মানে নিজে নিজে গ্ৰুপত মানে কিবা থাকে আর কি, লিডারত থাকে আর কি, গ্রুপে দলটা আটটা আছে। কুরসামারি, বামনিঝোড়া আৰু এই আমবস্তি আৰু কিবা কুচুগাঁও কারলা বাগান আর মানে বীজটো মানে লৈ যায় আর কি। যিটো এই কমিটিৰ পৰা ওলাই দিয়ে বীজটো, এইটো মানে নিজে নিজে টানি লৈ যায়। প্ৰাইজ আছে, ধুতি আছে, ধুতি আৰু কিবা মংহ দিছো। ধুতি মানে এইটো বাহিৰৰ পৰা অনা হৈছে, এইটো মানে আকৌ ওলাই দিব লাগে ইয়াৰ পৰা। এইটো খেল মানে লাভৰ কথা নহয়, এইটো মানে এনেকৈ এই মন্ত্ৰবিলাকক দেখুৱাই আৰু কি কাৰ কিমান পাৱাৰ আছে এইটো দেখুৱাই আৰু। এই গাঁওখন ১ নং পানবাড়ি বেৰকেটত ধোৱাগুৰি আছে। আমাৰ গোসাইগাঁও মহকুমাৰ অঞ্চলৰ অন্তৰ্গত আমাৰ ১ নং পানবাড়ি গাঁৱৰ LP স্কুলৰ খেলপথাৰত আজি এক বিশেষ খেলৰ আয়োজন কৰিছে। এই খেলখন আমাৰ আদিবাসীসকলৰ এক পৰম্পৰা খেল। ইয়াত আমাৰ বছৰে বছৰে আয়োজন কৰে আৰু আমাৰ ওচৰে পাজৰে থকা গাঁওবিলাকৰ বহুতো আমাৰ জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত খেল চায় আৰু খেলৰ আনন্দ ইয়াত উপভোগ কৰে। বহুতো মানুহ আজি ইয়াত সমাগমিছে। কেনেকুৱা খেলটো ইয়াত কমিটি আছে আৰু বিভিন্ন দলে আহে। আজি ইয়াত প্ৰায় ৭টা দল আহিছে। ৭টা দলে আহি এই খেলত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিটো দলে এবাৰকৈ খেল হয়। ইয়াত কমিটি আছে, কমিটিয়ে 3জন মানুহ থাকে। এই 3জন মানুহ মন্ত্ৰ যোগেদি বিগ উঠাই দিয়ে আৰু এই বিগ দুটা টিমৰ মাজত খেলা হয়। এই দুটা টিমৰ ভিতৰত যিটো টিমে এই 3জন মানুহ নিজৰ ফালে টানিব পাৰে তন্ত্ৰ মন্ত্ৰৰ যোগেদি তেওঁ বিজয়ী বুলি কমিটিয়ে ঘোষণা কৰে। আজি আমাৰ যি আধুনিক যুগ, এই আধুনিক যুগৰ দিনতো আজি আমি দেখিবলৈ পাইছোঁ আমাৰ আদিবাসীসকলৰ যি এক পৰম্পৰাগত খেল আজি আমাৰ ১ নং পানবাড়ি স্কুলৰ খেলপথাৰত আয়োজন কৰিছে। এই খেলখনত বিভিন্ন ৰাইজে আহিছে, ওচৰে পাজৰে থকা গাঁওবিলাকৰ টিমো আহিছে, আহি ইয়াত খেলত অংশগ্ৰহণ কৰিছে আৰু খেলখন সুন্দৰভাৱে হ'ল। আজি আমি আহিছোঁ ইয়াত চাবলৈ, আমি খেলিবলৈ অহা নাই, আমি চাবলৈ আহিছোঁ। খুবেই ভাল লাগিছে।